হেল্ল' ফ্ৰেণ্ডছ, সকলো ভালে আছে চাগৈ। ৰাসৰ বতৰ, সকলো চাগে ৰাস চোৱাত পূৰা বিজি। ময়ো আজি ৰাস চাবলৈ ওলাইছোঁ। এতিয়া যাম আমি ৰাস চাবলৈ লখৰাত। কালিৰ পৰা ৰাস হৈ আছে, আজি আমি যাওঁ। ইয়াত আৰু আমাৰ এইবিলাক গাঁৱৰ নিচিনা ৰাস নহয় বাৰু। ইয়াত হয় মূৰ্তি ৰাস। নিজে চাই কিনি নিজে বুজি ল'ব লাগিব। গাঁৱত হ'লে মানুহে এক্টিংটো কৰে, ভাল লাগে চাই। মোৰ মনত পৰিয়ে আছে এইকেইদিন। অসুলৌ কৃষ্ট লওঁ বিয়াৰ আগত একবাৰ লৈ আহিছিলোঁ, তো এতিয়া আৰু গ'ল আৰু। এতিয়া ৰেডি হৈ গ'লোঁ, যাওঁ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা কি। এইবাৰ ইমান ভাল নহ'ব চাগে, মোৰ অনুমান। হ'লেও গৈ চাওঁ, ভিডিঅ'টো চাই থাকিব শেষৰলৈকে। ভাতকেইটা লৰালৰিকৈ খাই লওঁ। যাব লাগিছিলেতো কেতিয়াবাই, টাইম বহুত হৈ গ'ল। সেইকাৰণে জাল্দি খাই মেলি বোলো গৈ থাকোঁ ৰাস চাবলৈ। বন্ধুসকল, ইয়াত মূৰ্তি ৰাস হয়। ইয়াৰ শিৱ বাবা আৰু মই ইমানটা মূৰ্তি দেখি ইমান এটা বুজিব নোৱাৰোঁ কি হয় কি কথা। এইবোৰ অকল মূৰ্তি ৰাসে হয়। মানুহে এক্টিং কৰি ৰাসটো দেখাই নিদিয়ে। সেইকাৰণে ইমানেই, ভিডিঅ'টো চাবলৈ ইমান এটা মজা নহ'ব চাগে। বুদ্ধ শ্ৰীৰাম, তাৰপিছত হলিৰাম, আপোনালোকে নিজে বুজি ল'ব আৰু মূৰ্তিভাগ দেখি। পৰশুৰাম, তাৰপিছত ব্ৰাহ্মণ, আৰু এফালে নৰসিংহ, তাৰপিছত বৰাহ, কুৰ্ম নে কুম্ভ, আৰু ছাইডতে তামাম পূৰা ফাংচন চলি আছে, গান গাই আছে, গায়ক-গায়কনীয়ে তামাম চলি আছে দিয়া। দেৱীগৰাকী ওলাই আছে, একদম ভিডিঅ' কলিঙতো পূজা চাই আছে। এইটো অসুখ কিমান ডাঙৰ অসুখ
এই মূৰ্তিকেইটা কাষত উঠিম। পুৰা ধুনীয়াকে ফটো উঠি ললো। কেইটাখনত ময়ো উঠো নেকি? হা? কি লাগিব? পুতলা 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 মই পুতলা মোক লাগিব কি লাগিব? পুতলা পুতলা এনে কৈছে এইজনী ভাল লাগিছে অ'। Wow. কিমান ধুনীয়া লাগিছে। আচাৰ ল'বা? নাখাওঁ। ইমান ধুনীয়া লাগিছে মোক। আচাৰ টেষ্ট কৰোঁ। মানে মোক সবচে চবচে জ্বলা ই ৰাস খতম। কেইটা বাজিলে? 11টা নাবাজিলে। 11টালে সেইটো 11টা বজাৰ ৰাস খতম। তো আমি এতিয়া ঘৰা-ঘৰি যাওঁ। খতম। টাটা বাই বাই। মানুহ প্ৰথম হৈছিলে জানা, এতিয়াহে অলপ কমি গ'ল ন। আগতে ইমান ধুনীয়া লাগে, এইবাৰ নাই। ঘৰতে খাই বৈ শুই থাকোঁ। তো বাই বাই। दुकान ही नहीं है और हम लोग को बहुत बुरा लगा स्थल है এইবাৰ নাই, একদম দোকানো নাই আৰু ইমান এটা হেৰি নাই। যিমান যি হ'লেও একোৱে নাপালো আচাৰ লৈছো জলকীয়াৰ আচাৰ চাই কেনেকুৱা পালে আপোনালোকে? অকল মূৰ্তি ৰাস নিজে চাই মানে নিজে বুজি ল'ব লাগিব আৰু ন। মূৰ্তি ৰাস মানে এনেকুৱা আৰু এইবাৰ ইমান হোৱা নাই ভাল। বাকী লকডাউনত নাপালোৱে, তাৰ আগবছৰ একবাৰ পাইছিলোঁ, ইমান ভাল লাগিছিলে। হ'লেও আমাৰ গাঁৱৰ ফালৰ নিচিনা যিহেতু মানুহে এক্টিংটো কৰে তেতিয়া বেছি ভাল লাগে আৰু। মই যেনে খাই আছে। তো বাই বাই, এতিয়া আমি ৰুমলৈ যাওঁ ন। আকৌ এটা সকলো ছাবস্ক্ৰাইবাৰলৈ দি দিছোঁ। Please subscribe our channel guys. Thank you.